হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পূজাছ কুকিং এণ্ড ভ্লগৰ অন্য এটা ভিডিঅ'লৈ। এইটো মোৰ দিৱালী ভ্লগ হয়। এয়া দিৱালীৰ দিনা ৰাতিপুৱা প্ৰিপাৰেশ্যন কৰি আছোঁ। এইটো মই ৰংগলী বনাইছোঁ আৰু আমাৰ এইফালে বাটত সকলোৱে কলপুলি পুতি সন্ধিয়া চাকি জ্বলায়। এয়া আমাৰো দুপৰীয়াতে কলপুলিডাল পুতি লৈছে। এনেদৰে চাকি দিবৰ বাবে সজাই দিছে। এয়া আমাৰ ঘৰৰ ডেক'ৰেশ্যন। এয়া লাইটবোৰ এনেদৰে সজাই দিছে আৰু চোতালতে এডাল আমাৰ অপৰাজিতা ফুল আছে। সেই ফুলডালতো কেইটামান লাইটেৰে সজাই দিছে। এয়া মোৰ ৰংগলীটো চাৰিওপিনে মই চাকি জ্বলাই দিছোঁ। কেনেকুৱা লাগিছে ৰংগলীটো প্লিজ জনাব। মই ৰংগলী দুটা বনাইছোঁ আৰু এটা চোতালত বনাইছোঁ। চোতালৰ ৰংগলীটো মই দেখুৱাই আছোঁ। এয়া এনেদৰে চিৰিকেইটাতো মাটিৰ চাকি জ্বলাই দিছোঁ। এয়া মোৰ চোতালৰ ৰংগলীটো আৰু এনেদৰে বাটত চাকি দিয়াৰ পিছত কি সুন্দৰ লাগিছে চাওকচোন। এনেদৰে সকলোৱে বাটত চাকি জ্বলাইছে। এয়া আমাৰ চোতালৰ ফুলডাল আৰু এই কেইগছি চাকি যে দেখিছে, এয়া পানীৰে জ্বলায়। এই চাকিটো সকলোৱে জানে, আমিও নেটতে লৈছোঁ। এইবোৰৰ চাকি সকলোৱে জ্বলাইছে। মই বহুতৰে ভিডিঅ'ত দেখিছোঁ। আৰু এইটো মোৰ চোতালত থকা ৰংগলীটো কেনেকুৱা লাগিছে জনাব। এয়া আমি চোতালত বম ফুটাই আছোঁ। মোৰ হাজবেণ্ড, এয়া দেওৰ আৰু মোৰ গুণু। ওই ডাকা যায় নাকি তার তুমি নাচো একো নহয় একো নহয় দিৱালী কৈ যা এয়া চাওকচোন, মোৰ গুণুটো জনা হোৱাৰে পৰা এইবাৰ তাৰ ফাৰ্ষ্ট দিৱালী। সি বহুত এনজয় কৰিছে আৰু এয়া ফুলজাৰি জ্বলাইছে। বম ফুটালে ভয় কৰে, কিন্তু তথাপিও দূৰৰ পৰা চাই থাকে। এইডাল আমাৰ খুৰীমাহঁতৰ চোতালতে থকা গছ এডাল। ইমান ধুনীয়াকৈ ডেক'ৰ কৰিছে, মোৰ দেখি খুব ভাল লাগিছে। সেইবাবে আপোনালোককো দেখুৱালোঁ। আৰু এইখিনিও আমাৰ খুৰাহঁতৰে চোতালতে এনেদৰে ৰংগোলীও বনাইছে আৰু ডেক'ৰ কৰিছে। আজি সকলোৰে ঘৰবোৰ খুব ধুনীয়া দেখা হৈছে। মোৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে, তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব এণ্ড শ্বেয়াৰ কৰি দিব। থেংক ইউ ছ' মাছ।